নমস্কাৰ প্ৰিয় বন্ধুসকল, ৰিডিফ লাভ ডায়েৰী ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। য'ত আমি সদায় কিছুমান মটিভেশ্যনেল কথাৰ কথা আন কিছুমান বেলেগ টপিকৰ ওপৰতো ভিডিঅ' আপলোড কৰোঁ। যদি আমাৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল বুটামটো টিপি দিবলৈ নাপাহৰিব। আজি আমি আলোচনা কৰিম এজন ল'ৰাৰ বিষয়ে যি জীৱনত হতাশ হৈ পৰিছিল আৰু গৌতম বুদ্ধৰ পৰা তাৰ কিবা উপায় বিচাৰিছিল আৰু তাৰ বাবে তেওঁ এটা যাত্ৰা আৰম্ভ কৰিছিল গৌতম বুদ্ধৰ আশ্ৰমলৈ। আৰু সেই যাত্ৰাত তেওঁ কেনে অভিজ্ঞতা লাভ কৰিছিল সেই বিষয়ে বলক ভিডিঅ'টো আগবাঢ়ো। আমাৰ কাহিনীৰ ল'ৰাজনে জীৱন যুদ্ধত পৰাজিত হৈছিল, অৰ্থাৎ তেওঁ নিজকে পৰাজিত বুলি ভাবি লৈছিল আৰু যথেষ্ট হতাশ হৈছিল। আৰু সেই উদ্দেশ্যে তেওঁ গৌতম বুদ্ধৰ ওচৰত কিবা অলপ পৰিত্ৰাণ বিচাৰি যাব ওলাইছিল। সেইকাৰণে তেওঁ নিজৰ সকলো কাম কাজ এৰি গৌতম বুদ্ধৰ ওচৰলৈ ৰাওনা হৈছিল। কিন্তু গৌতম বুদ্ধৰ স্থান পাওঁতে বহুত সময় লাগিছিল। ৰাস্তাৰে গৈ থাকোঁতে তেওঁ এটা ৰাজহাৱেলী পাইছিল, অৰ্থাৎ বহুত ডাঙৰ ঘৰ এটা পাইছিল আৰু সেই ঘৰটোত অলপ সময় তেওঁ ৰৈছিল। তেওঁ ঘৰটোৰ মালিকক কথাবিলাক বিৱৰি কৈছিল আৰু এদিন থাকিবলৈ অনুৰোধ কৰিছিল। তেতিয়া ঘৰটোৰ মালিকে তেওঁক অনুৰোধ ৰক্ষা কৰি থাকিবলৈ দিছিল। কিন্তু গৌতম বুদ্ধৰ ওচৰলৈ গ'লে তেওঁৰ জীয়েকজনীয়ে 20 বছৰ ধৰি কিয় কথা কোৱা নাই সেই প্ৰশ্নটো সুধিবলৈ কৈছিল। তেতিয়া ল'ৰাজনে হ'ব বুলি সন্মতি দি তেওঁৰ ঘৰত সেই ৰাতিটো আছিল। তাৰপিছত পিছদিনা তেওঁ পুনৰ পুৱা যাত্ৰা আৰম্ভ কৰিছিল। ল'ৰাজনে যাত্ৰা আৰম্ভ কৰাৰ সময়ত এখন বহুত ডাঙৰ পাহাৰ পায় আৰু পাহাৰখন পাৰ হ'ব তেওঁৰ কাৰণে দিগদাৰ হয়। আৰু এই পাহাৰৰ ওচৰতে এটা যাদুকৰক দেখা পায়। যাদুকৰজনে তাত 1000 বছৰ ধৰি তপস্যা কৰি আছিল আৰু তেওঁ স্বৰ্গ পোৱা নাছিল। যাদুকৰজনক যেতিয়া তেওঁ সকলো কথা বিৱৰি ক'লে তেতিয়া যাদুকৰজনে তেওঁক ছেকেণ্ডতে পাহাৰ পাৰ কৰাই দিম বুলি ক'লে। কিন্তু তেওঁৰো এটা প্ৰশ্ন সুধিব লাগে বুলি ক'লে। যেতিয়া তেওঁ যাদুকৰজনে গম পালে তেওঁ গৌতম বুদ্ধৰ তাতে যাব, তেওঁৰ প্ৰশ্নটো সুধিব ক'লে যে তেওঁ কিয় স্বৰ্গ পোৱা নাই, তেওঁতো 1000 বছৰ ধৰি তপস্যা কৰি আছে। ল'ৰাজনে প্ৰশ্নটো সুধিম বুলি ক'লে আৰু লগে লগে পাহাৰখন পাৰ হৈ গ'ল। আৰু এইদৰে যাই থাকোঁতে ল'ৰাজনে পুনৰ এটা বাধা পালে, সেয়া আছিল এটা নদী। তেতিয়া তেওঁ ভাবিব ধৰিলে নদীটো কেনেকৈ পাৰ হোৱা যায়। তেতিয়া নদীত এটা বহুত পুৰণি, প্ৰায় 500 বছৰ পুৰণি এটা ডাঙৰ কাছ দেখা পালে আৰু তেওঁ কাছটোক অনুৰোধ জনালে। তেওঁ কাছটোক ক'লে যে তেওঁ গৌতম বুদ্ধৰ ওচৰলৈ যাব, গতিকে তেওঁক নদীটো পাৰ কৰি দিব লাগে। তেতিয়া কাছটোৱে ক'লে ঠিক আছে মই পাৰ কৰি দিম, কিন্তু এটা মোৰো প্ৰশ্ন সুধিব লাগিব। কাছটোৱে ক'লে যে তেওঁ ড্ৰেগন হ'ব খোজে আৰু কেতিয়া তেওঁ ড্ৰেগন হ'ব পাৰিব সেই বিষয়ে সুধিব লাগে। ল'ৰাজনে হ'ব বুলি কওঁতে কাছটোৱে তেওঁক নদী পাৰ কৰাই দিলে। এইদৰে অৱশেষত তেওঁ অতি দুৰ্গম পথ তথা বাধাবিলাক পাৰ কৰি গৌতম বুদ্ধৰ আশ্ৰম পালে। তাৰপিছত গৌতম বুদ্ধৰ সভা শেষ হোৱাৰ পিছত তেওঁক প্ৰশ্ন কৰিবলৈ ল'ৰাজনে অনুমতি বিচাৰিলে। তেতিয়া গৌতম বুদ্ধই মাত্ৰ 3টা প্ৰশ্ন কৰিবলৈ তেওঁক অনুমতি দিলে। ল'ৰাজনে এতিয়াই বিমোৰত পৰিল, কাৰণ ল'ৰাজনৰ ওচৰত 3টা নহয় 4টা প্ৰশ্ন আছিল। তেওঁৰ নিজৰ প্ৰশ্নটোৰ সৈতে 4টা প্ৰশ্ন হয়। কিন্তু তেওঁ ভাবিলে যে যি হৈছে হৈছে, জীৱনততো ইমান দুখ পালোৱে, গতিকে আনৰ উপকাৰ কৰা যাওক। গতিকে তেওঁ নিজৰ প্ৰশ্নটো সামৰি আন 3টা প্ৰশ্ন কৰিবলৈ ধৰিলে। তেওঁ গৌতম বুদ্ধক সুধিলে যে মই ৰাস্তাৰে আহি থাকোঁতে এগৰাকী মানুহৰ ঘৰত সোমাইছিলোঁ আৰু মানুহজনে কৈছিল তেওঁৰ নিজৰ যোনগৰাকী ছোৱালী আছে তাই 20 বছৰ ধৰি কথা কোৱা নাই আৰু কেতিয়া কথা ক'ব। তেতিয়া গৌতম বুদ্ধই ক'লে যে তাই যেতিয়া বিয়া হ'ব তেতিয়া কথা ক'ব। তাৰপিছত দ্বিতীয় প্ৰশ্নটো কৰিলে যে এজন যাদুকৰে 1000 বছৰ তপস্যা কৰিও স্বৰ্গ পোৱা নাই, কিয় পোৱা নাই সেই বিষয়ে সোধাত গৌতম বুদ্ধই ক'লে তেওঁ নিজৰ যাদুৰ লাঠিডাল ত্যাগ কৰিব লাগিব, তেতিয়াই স্বৰ্গ হ'ব। তাৰপিছত তৃতীয় প্ৰশ্নটো যিটো সুধিছিল কাছটোৱে, সেই প্ৰশ্নটো কৰিলে যে কাছ এটাই মোক সুধিছিল তেওঁ কেতিয়া ড্ৰেগন হ'ব পাৰিব। তেতিয়া গৌতম বুদ্ধই ক'লে যে সেই কাছটোৱে যেতিয়া নিজৰ চেলেং সলনি কৰিব বা পেলাই দিব তেতিয়া তেওঁ ড্ৰেগন হ'ব পাৰিব। এইদৰে 3টা প্ৰশ্নৰ উত্তৰ লৈ তেওঁ নিজৰ যাত্ৰাত পুনৰ উলটি আহিল। যেতিয়া তেওঁ কাছটোক আহি লগ পালে আৰু ক'লে যেতিয়া তুমি চেলেংখন সলাবা তেতিয়া ড্ৰেগন হ'ব পাৰিবা, আৰু সঁচি কাছটো যেতিয়া চেলেংখন সলাই দিছিল তেতিয়া তেওঁ ড্ৰেগন হৈ গৈছিল। তাৰপিছত কাছটো চেলেংখন খুলি যাওঁতে তেওঁ বিভিন্ন মণিমুকুতা লাভ কৰিছিল আৰু সেইবোৰ কাছটোৱে তেওঁক উপহাৰ হিচাপে দি পঠাইছিল। এতিয়া ল'ৰাজনৰ জীৱনলৈ এটা সুখ নামি আহিছিল, কাৰণ তেওঁৰ ধনৰ অভাৱ আৰু নহ'ব। তাৰপিছত যাদুকৰজনক ক'লে যে আপুনি যদি নিজৰ হাতৰ লাঠিডাল পেলাই দিয়ে তেনেহ'লে আপুনি মুক্তি হ'ব। আৰু যাদুকৰজনে লগে লগে সেই কামটো কৰিলে আৰু সেই লাঠিডাল তেওঁক দি গ'ল আৰু তেওঁ ইতিমধ্যে সেই লাঠিৰ শক্তি লাভ কৰিলে আৰু যাদুকৰজনে স্বৰ্গ পালে। শেষত তেওঁ সেই ঘৰটো পালে য'ত ছোৱালীজনী 20 বছৰ ধৰি কথা কোৱা নাছিল।
আৰু মালিকক যেতিয়া ক'লে যে আপোনাৰ ছোৱালীক যদি কাৰোবাৰ লগত বিয়া দিয়ে তেতিয়া তাই মাত ওলাব, তেতিয়া মালিকে তেওঁকে উপযুক্ত বুলি ভাবি তেওঁৰ লগতে বিয়া দিলে আৰু সঁচা ছোৱালীজনীৰ মাত ওলাইছিল। ইয়াৰ পিছত ল'ৰাজনৰ অভাৱ বুলিবলৈ একো নাছিল। তেওঁ ধনী হৈছিল, এগৰাকী সুন্দৰী পত্নী পাইছিল, তথা বিভিন্ন শক্তিৰ অধিকাৰী হৈছিল। ইয়াৰ দ্বাৰা এইটোৱে বুজা যায় যে আপুনি যদি আনক সহায় কৰে ভগৱানে আপোনাক সহায় কৰিব। বন্ধুসকল, ভিডিঅ'টো চাই কিনে পাৰে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি জনাব আৰু আগলৈ এনে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব।